সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ। যিহেতু এতিয়া কঁঠালৰ বতৰ, গতিকে ভাবিলোঁ কঁঠালৰ আঞ্জা বনাওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু তাৰ বাবে মই লৈছোঁ এটা কঁঠাল আৰু হাতখনত মই তেল লগাই লৈছোঁ। এতিয়া মই কঁঠালটো কাটি লৈছোঁ। এয়া বঠি এখনত মই 4ফালকৈ কাটি ল'লোঁ। কাটি লৈ এতিয়া কটাৰীৰে বাকলিবিলাক গুচাই যাম। এয়া মাজৰ অংশটো মই কাটি দিছোঁ। মাজৰ অংশটো অকণমান টান হৈছে, সেইকাৰণে মই কাটি পেলাই দিছোঁ আৰু বাকলিবোৰ গুচাই দিছোঁ। বেছি ডাঠকৈ পেলোৱা নাই, অলপ পাতলকৈ পেলাইছোঁ। আগতে যদিও কঁঠাল কাটাটো বৰ টান নিচিনা লাগিছিলে, কিন্তু তথাপিও আজিকালি বহুত সহজে পাওঁ। কাটি কাটি এটা হৈ যায়, অভ্যাস হৈ যায়। আৰু এয়া মই কঁঠালখিনি ল'লোঁ কুকাৰত। এতিয়া নিমখ হালধি আৰু অকণমান পানী দি সিজাই ল'ম। এটা চিটি অহালৈকে সিজাম। নিমখ হালধি দিলোঁ আৰু পানী দিছোঁ। পানী দি এতিয়া সিজাই ল'ম। আৰু ইফালে মই এটা মছলা তৈয়াৰ কৰি ল'ম, বিলাহী, আদা আৰু নহৰুৰে। এয়া আমাৰ ঘৰৰে বিলাহী, সেইকাৰণে কালাৰটো অলপ কম দেখিছে, ভালদৰে পকা নাই। সেইখিনি এটা পেষ্ট বনাই ল'ম। আৰু ইফালে মই এটা লোহাৰ কেৰাহী পাতি ল'লোঁ। ইয়াতে মই তেল দিছোঁ। আৰু তেল দিয়াৰ পিছত ইয়াতে মই এড কৰিছোঁ গোটা গৰম মছলা। গোটা গৰম মছলা দিয়াৰ পিছত ইয়াতে মই পিঁয়াজ দিছোঁ। এটা ডাঙৰ পিঁয়াজ মই কাটি লৈছিলোঁ। এতিয়া এই পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভালদৰে ভাজি ল'ম। এতিয়া ইয়াতে দিছোঁ দুটা জলকীয়া, দুফালকৈ কাটি দিছোঁ মই। আৰু পিঁয়াজখিনি ভাজা হৈ গৈছে। এতিয়া দিছোঁ মই আদা, নহৰু আৰু বিলাহীৰে তৈয়াৰ কৰি থোৱা পেষ্টটো। আৰু এইটো পেষ্ট ভালদৰে ভাজি ল'ম, কাৰণ যিহেতু আদা নহৰু দিয়া আছে, গতিকে অলপ ভালদৰে ভাজিব লাগিব। অলপ তেল বিৰিঙি যোৱালৈকে এয়া মই ভাজি লৈছোঁ। আৰু এতিয়া মই শুকান মছলাবোৰ ইয়াতে এড কৰিছোঁ। প্ৰথমতে দিছোঁ ধনিয়া পাউডাৰ, তাৰপিছত দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ, অলপ কালাৰ আহিবৰ কাৰণে দিছোঁ, যিহেতু ইয়াত এই পাউডাৰটো ইমান বেছি জ্বলা নহয়। আৰু এতিয়া দিছোঁ অলপ জিৰা পাউডাৰ। আৰু শেষত দিছোঁ মই অলপ গৰম মছলা পাউডাৰ, কমকৈ দিছোঁ। আৰু এতিয়া মই সিজাই লোৱা কঁঠালখিনি দি দিছোঁ। আৰু এইখিনিও ভালদৰে লৰাই চৰাই অলপ সময় ভাজি ল'ম। আৰু ইয়াত ঢাকোন মাৰিবৰ প্ৰয়োজন নাই, যিহেতু ভালদৰে সিজি গৈছে। আৰু শেষত অলপ নিমখ দি দিছোঁ। বইল কৰোঁতে দিছিলোঁ নিমখ, কিন্তু অলপ কম হোৱাত আৰু অলপ নিমখ দি দিছোঁ। আৰু এতিয়া অলপ সময় ভাজি ল'ম। আৰু আপোনালোকে মোৰ ৰেচিপিটো কেনে পালে জনাব। আৰু যদি ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰো কৰিব। আৰু পুনৰ নতুন এটা ভিডিঅ'লৈ লগ পাম। আজিলৈ আহোঁ। নমস্কাৰ।